হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আজি আমি আহিছোঁ ঘৰলৈ, মানে NSPC টু শিৱসাগৰ। আৰু এইখিনি ঠাই হৈছে ডিব্ৰুগড় খৰাঙৰ। দেখিছেনে কিমান বানপানী হৈছে, মানুহখিনিয়ে কেনেকৈ নাৱত অহা যোৱা কৰি আছে। কিছুমান ঠাইত দেখিছোঁ ঘৰবোৰ একেবাৰে পানীত ডুবি আছে। দেখি বৰ বেয়া লাগিল। আমিনো কি কৰিব পাৰোঁ, তথাপিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সোনকালে পানীখিনি শুকাই যাওক। আৰু আমি বহুত শান্তিত আছোঁ। না আমাৰ ফালে নৈ আছে, না বানপানী হয়। এইখন হৈছে ডিব্ৰুগড় খৰাঙৰ ৰঙালাও বজাৰ। ইয়াত বহুত ৰঙালাও থাকে, এইবাৰ কমেই দেখিছোঁ অলপ। হয়তো বাৰিষা হোৱাৰ বাবে ইমান শাক পাচলিও থাকে, কিন্তু ৰঙালাও ছিজনত গোটেই বজাৰখনত ৰঙালাওৱে বেছি থাকে। এয়া দেখিছেনে, গোটেই পানী পানী পানী, অকল চাৰিওফালে পানীয়েই বৰ্তমান। এনেকৈ আমি বানপানী হোৱা ঠাইসমূহ চাই চাই ঘৰলৈ আহি আছোঁ। এই দলংখন নোপোৱাৰ আগত যে ৰাস্তাটো বৰ বেয়া, গাঁত গাঁত আছে, পানী জমা হৈ আছে। এইখন মানুহ যোৱা দলং নহয় বাৰু, ট্ৰেইন যোৱা দলংহে। চবেই চিনি পায়েই, কি বুলি কয় নামটো নাজানো বাৰু। এতিয়া তলেদি পাৰ হৈ আমি শিৱসাগৰ অভিমুখে আহি আছোঁ। আহি এতিয়া আমি একেবাৰে শিৱসাগৰতহে ভিডিঅ' কৰিছোঁহি। মানে ভোক লাগিছে, ৰুমত একো খাই অহা নাছিলোঁ। ৰাস্তাৰ কিনাৰতে থকা এই হোটেলখনতে ভাত খাওঁ বুলি ৰ'লোঁ। হোটেলখনৰ নাম হোটেল শিৱসাগৰ। এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। সোমাই আহি হাত মুখ ধুই আমি ভাত অৰ্ডাৰ দিলোঁ। আৰু অলপ দেৰি বহাৰ পিছত এয়া আমাৰ খানা আহি গ'ল। এতিয়া আমি খাই লওঁ দেই। খাই লওঁ মানে ঠিকছেই খালোঁ, সময় বহুত হ'ল যে 2 বাজিলগৈ। এনেকৈ দুয়োটাই খাই বৈ ওলাই আহি গছৰ তলতে অলপ দেৰি ৰ'লোঁ। তাৰপিছত ঘৰমুৱা হ'লোঁ। আজিলৈ আহিলোঁ, বাই বাই।